আজি বহুদিনৰ পাছত ব্লগিং কৰিছোঁ আৰু ৰক্ষা বন্ধনৰ দিনাখনৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া দেৱু মোমায়েকৰ সৈতে বহি আছে আৰু ভণ্টিয়ে ধুনীয়াকৈ থালখন সজাই লৈ আহিছে। ভাইটিক প্ৰতি বছৰে ভণ্টি আৰু মই বান্ধোৱেই, কিন্তু দেবুৱে যোৱা বছৰো ৰক্ষা বন্ধন পাইছিলে, নোপোৱা নহয়, কিন্তু সিহঁতৰ লগত সেই ফৰ্মেলিটিজখিনি কৰা নহ'লে, কাৰণ সিহঁতি একেবাৰে সৰু আছিলে, একো বুজি পোৱা নাছিলে। এতিয়া অকণমান হ'লেও বুজি পোৱা হৈছে, সেইবাবে সিহঁতকো এই নিয়ম নীতিখিনি দেখাওঁ বুলি ভাবিলোঁ। ভণ্টিয়ে প্ৰথম আৰম্ভ কৰিছে ভাইটিক ৰাখি পিন্ধাবৰ বাবে। সিহঁতো এইবোৰ দেখি আচলতে খুব বেছি ভাল পাইছিলে। বিশেষ একো বুজি পোৱা হোৱা নাই যদিও তথাপিও কিবা এটা যে ঘৰত নিয়ম কৰিছে সেইবোৰ মানে অকণমান হ'লেও বুজি পাইছে। সিহঁতৰ সেইবোৰেই ফূৰ্তি আৰু এইবোৰ সৰুৰে পৰা দেখিলেহে আচলতে বস্তুবোৰ বুজি পাব। আৰু ৰক্ষা বন্ধন আমি একদম সৰুৰে পৰাই, ভাইটি জন্ম হোৱাৰ পিছৰ পৰাই ভণ্টিয়ে মই এইটো নিয়ম কৰোঁৱেই মানে। এয়া মই গ'লোঁ, পিছে আনফৰ্চুনেটলি মোৰ ভিডিঅ'খিনি কাট হৈ গ'ল, কাৰণ ভণ্টিয়ে যিটো ভিডিঅ' ৰেকৰ্ডিঙৰ বটন সেই বটনটোৱে নদবালে। সেইকাৰণে মই যিকেইটা নিয়ম পিছত কৰিলোঁ সেইকেইটা অকণমান দেখুৱাই দিছোঁ আৰু প্ৰথমখিনি ৰাখি বন্ধা নিয়মখিনি কাটেই হৈ গ'ল মানে। এয়া তাৰপাছত মাহীয়েকেই দেবুক ৰাখি পিন্ধাইছে। আচলতে দেবুৰ কোনো ভণ্টি নায়েই, ভাইটি হিচাপে অকল নিজৰ এই মানে ইহঁত দুটাই, আৰু তেনেকৈ আমাৰ ফেমিলিত কোনো নাইও, হাজবেণ্ডৰ ফালেও নাই, এইফালেও নাই। গতিকে দুইটাই ইটোৱে সিটোৰ বাবে স্পেচিয়েল, যিহেতু সিহঁতি টুইনছ বেবী। গতিকে ইটোৱে সিটোকে ৰক্ষা কৰিব। আগন্তুক দিনবোৰত সিহঁতি এটাই আনটোক ৰাখি পিন্ধাব। কিন্তু এতিয়া যিহেতু সিহঁতি বুজি পোৱা নাইকিয়া, গতিকে মাহীয়েকেই সিহঁত দুটাক পিন্ধাই দিছে ৰাখি। দেবুৱে পিছে ধুনীয়াকৈ পাতি দিছে দেই মাহীয়েকক ৰাখি পিন্ধাবলৈ। কিন্তু দেবমইনা অকণমান ইফাল সিফাল কৰিছে। তাৰপাছত যেতিয়া চকলেটকেইটা দেখিলে তেতিয়াই মানে সিহঁতি খুচ হৈ যায় আৰু। সেয়া দেখিছেনে, দেৱমইনাই অকণমান হাতটো লৰচৰ কৰি দিছিলে, সি বান্ধিবলৈ দিয়া নাছিলে। সিহঁতি এইবোৰ ভাল নাপায় আচলতে, হাতত কিবা কিবি বান্ধি থ'লে। ৰাখি পিন্ধোৱাৰ খুব বেছি 5 মিনিটমান ৰ'লে নেকি, তাৰপিছত খুলিয়ে পেলালে দুয়োটাই। বাৰু বুজি পোৱা হ'লে সকলোখিনি সিহঁতি তেতিয়া কৰিবলৈ দিব চাগে, এতিয়া আৰু বুজি নাই পোৱা, সৰু হৈ আছে। হাতত এনেই নৰ্মেল ৰছীডালেই পিন্ধাবলৈ নিদিয়ে সিহঁতি। সেয়া মোমায়েকে একদম ফটো মৰাত ব্যস্ত। আৰু আজি হ'ল নেক্সট ডে', আৰু নেক্সট ডে' আমি যাবলৈ ওলাইছোঁ হনুমান মন্দিৰ, ভাইটিয়ে ময়ে। বহুদিনৰ পৰা আচলতে ভাবি আছিলোঁ, যোৱা হোৱা নাছিলে, সেইবাবে এয়া যাবলৈ ওলালোঁ। বজাৰ কেইটামান আছিলে, সেইকেইটাও কৰি ল'লোঁ, মানে ধূপ চাকি এইবোৰ কিবাকিবি কিনিবলৈ আছিলে। আৰু হনুমানৰ ওচৰত বিশেষভাৱে দিয়া বস্তু কি জানেনে? ফল মূল দিব পাৰে, আৰু বুন্দিয়া লাডু আৰু মিঠা পান। সেইকেইটা বস্তু দিলে আচলতে হনুমানজী খুচ হয় বুলি কয়। সেইকাৰণে বহুদিনৰ পৰা যিহেতু ভাবি আছিলোঁ যামকেই, আৰু যোৱা হোৱা নাছিলে, সেইকাৰণে মনটো খুব বেছি বেয়া লাগি আছিলে। আৰু ফাইনেলি গৈ পালোঁ, সেৱা জনালোঁ। মই মন্দিৰ ভাগৰ ৰেকৰ্ডিঙো কৰিছিলোঁ, কিন্তু ভালকৈ ৰেকৰ্ডিং নহ'লে ভিতৰ চোৱাটো, আৰু মানুহো বহি আছিলে, ভালকৈ কৰিবলৈও ভাল নালাগে, চবকে দেখাবলৈ চবেই নিবিচাৰে ন ভিডিঅ'ত ওলাবলৈ। সেইকাৰণে যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু মন্দিৰ ভাগৰ আচলতে চাৰিওফালে পূৰা জংঘল আছিলে, খুব ধুনীয়া পৰিৱেশ।
গৰম অলপ অলপ আছিলে বাৰু, তথাপিও গ'লোঁ। ভাইটি নাই যোৱা যিহেতু দেউতা ঢুকুৱা এবছৰ কমপ্লিট হোৱা নাইকিয়া, গতিকে মন্দিৰ চন্দিৰ যাব নাপায়, সেইকাৰণে সি ভিতৰত নোসোমালে। হাই গাইজ, জাষ্ট ঘৰ পালোহি আৰু ইমান গৰম পৰিছে নহয়, বাপৰে অৱস্থা বেয়া হৈ গ'ল। আৰু তাত ভালেই লাগিলে, বৰ শান্ত পৰিৱেশ তাত। সেয়াই বহুত দিনৰ পৰা আচলতে যামগৈ ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিলে। এবাৰ যাম বুলি ভাবিলোঁ, তাৰপাছতে বিশেষ এটা অসুবিধাৰ কাৰণে যোৱা নহ'ল। আৰু সেইকাৰণে মই ঘপককৈ যোৱাকালি মানে মনত পৰিলে, মইতো হনুমান মন্দিৰ যাম বুলি ভাবি আছিলোঁ, যোৱা হোৱা নাইকিয়া, গতিকে কাইলৈকে গৈ আহোঁগৈ। সেইবুলি আজি আৰু গ'লোঁ, সকলোখিনি মিলিলোঁ আৰু ভালো লাগিলে। আজি অলপ মানুহ কম আছিলে আন দিনাতকৈ। দেৱদেবুক নিয়া নাছিলোঁ, কাৰণ সিহঁতি এই গৰমত কষ্টও পাব আৰু অকণমান সময়ৰ কাৰণে উলিয়াই মেলি নিয়ালে বহুত টাইম গুচি যায় সিহঁতৰ লগতে, তো সেইটো কাৰণে সিহঁতক নাই নিয়া। আৰু সিহঁতক নিলে লগত আৰু এজনী যাবই লাগিব, সেইবোৰ বিশেষ কথাৰ কাৰণে মানে সিহঁতক নিনিলোঁ আৰু। তাৰপিছত সেয়া আহি পালোঁ, এতিয়ালৈকে মই একোৱেই খোৱা নাই, জাষ্ট কিবা এটা খাই লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি গৈ আছোঁ। এয়া আবেলি সময়ত দেৱদেবুৱে ধূপদানি খাই আছিলে আৰু সন্ধিয়া অকণমান ভিডিঅ' কৰিলোঁ। এয়া দুইটা একদম ইটো সিটো চুমা খাই আছে। এনেকৈ ভিডিঅ'টো আজি সামৰিলোঁ, আজিৰ বাবে বাই বাই।